নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মই মোৰ চেনেল ডি টেক এণ্ড আৰ্ট চেনেললৈ। আজি মই আপোনালোকক ক'ম জিঅ'ৰ 2GB ফ্ৰী ডাটা আপোনালোকে কেনেকুৱাকৈ সম্পূৰ্ণ বিনামূলীয়াকৈ আপোনালোকৰ নাম্বাৰত এক্টিভ কৰিব পাৰে। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব। বন্ধুসকল, আপোনালোকৰ সকলোৰে হয়তো মনত আছে জিঅ'ই কিছুদিন আগতে যেতিয়া IPL ষ্টাৰ্ট হৈছিলে তেতিয়া 251 টকাৰ এটি পেকেজ আমাৰ বাবে আগবঢ়াইছিলে, যিখনত আমি ডেইলি 2GB ডাটা সম্পূৰ্ণ 51 দিনৰ বাবে লাভ কৰোঁ। কিন্তু এতিয়া জিঅ'ই সেই সম্পূৰ্ণ ডেটাখিনি 2GB ডেটা আমাক ডেইলি সম্পূৰ্ণ বিনামূলীয়াকৈ দি আছে। সেই পেকেজটো আপোনালোকৰ নাম্বাৰত এক্টিভ হৈছে নাই, কেনেকৈ তাক চেক কৰিব, মই আপোনালোকক তাৰে কিছু তথ্য জনাম। গতিকে ভিডিঅ'টো চাই থাকিব। তাৰ বাবে আপোনালোকৰ যিটো মাইজিঅ' এপ আছে সেইটো প্লে ষ্ট'ৰত গৈ আপডেট আহিছে নেকি চাই ল'ব, আৰু আপডেট আহিছে যদি মাইজিঅ'টো আপডেট কৰি তাক অপেন কৰি দিব। আৰু অপেন কৰাৰ পিছত আপোনালোকে তাত দুটা অপশ্যন পাব, প্লে নাও আৰু কণ্টিনিউ টু মাইজিঅ'। আপোনালোকে কণ্টিনিউ টু মাইজিঅ' ক্লিক কৰি দিব, আৰু ক্লিক কৰাৰ কিছু সময় পাছতে যিটো মাইজিঅ' এপ আছে সেইটো অন হৈ যাব, আৰু তাত যিখিনি আপোনালোকৰ বৰ্তমানৰ ডাটা এক্টিভ আছে সেইটো আপোনালোকে দেখিব পাৰিব। আৰু যিখিনি আপোনালোকৰ ফ্ৰী 2GB ডাটা সেইটো চেক কৰিবৰ বাবে বাওঁ ছাইডৰ ওপৰৰ ফালে যি তিনিডাল আপোনালোকে আঁচ দেখিছে তাত আপোনালোকে ক্লিক কৰক, আৰু ক্লিক কৰি মাই প্লেন অপশ্যনত যাওক। আৰু তাত সেই পেজটোত আপোনালোকৰ যিটো কাৰেণ্ট প্লেন আছে সেইটো দেখিব, আৰু এড অন যদি কিবা পেকেজ আছে সেইটো দেখিব। যিহেতু মোৰ এড অন পেক আছে সেইটো দেখাইছে, আৰু মোৰ কিউৰিট কিছুমান প্লেন আছে সেইটো দেখাইছে। আপোনালোকৰ যদি কিউৰিট আছে সেইকেইটাও দেখাব। আৰু একদম তলৰ ফালে আপোনালোকে দেখিব ক্ৰিকেট পেক 2GB ডেইলি, আৰু ইয়াৰ ভেলিডিটি দেখাই আছে 4 days। কিন্তু এইটো আপোনালোকৰ ডেইলি পাই যাব। আপোনালোকৰ ডেইলি যিটো ডেট সেইটো লিখা থাকিব, যিটো কাৰেণ্ট ডেট, যদি আজি 27 তাৰিখ 27 থাকিব, যদি 28 লিখা থাকিব। আৰু এই হিচাপত আপোনালোকে ডেইলি 2GBকৈ ইউজ কৰিব পাৰিব। এই 2GBটো কিমান দিনৰ বাবে জিঅ'ই আমাক দিব সেইটো এতিয়ালৈকে উল্লেখ কৰা নাই, কিন্তু তথাপি যিমান দিন IPL চলি থাকিব সেই প্ৰতিটো দিনেই আমি 2GBকৈ পাম বুলি এটি বাতৰি পোৱা গৈছে। গতিকে আপোনালোকে এই 2GBটো আপোনালোকৰ ইচ্ছানুসৰি ইউজ কৰিব পাৰে, যে অকল ইয়াত ক্ৰিকেট চাই যে খতম কৰিব লাগিব সেইটো কোনো কথা নাই। আপোনালোকৰ ভিডিঅ' বা তেনেকুৱা MP3 আপোনালোকে যিহত ইউজ কৰে আপোনালোকে তাতে ইউজ কৰিব পাৰিব। তাৰ কোনো ধৰা-বন্ধা নিয়ম নাই যে সেইটো অনলি ক্ৰিকেট পেকতে আপোনালোকে, মানে ক্ৰিকেট পেক যিহেতু সেইটো যে ক্ৰিকেট চাই আপোনালোকে খতম কৰিব লাগিব তাৰ কোনো কথা নাই। ইয়াৰ পাছতো যদি আপোনালোকৰ মাই প্লেনত এই ক্ৰিকেট পেকটো নেদেখায়, তেতিয়াহ'লে আপোনালোকে এটি কাম কৰিব পাৰে, 1299 জিঅ' চিমত আপোনালোকে কল কৰিব, যিটো নম্বৰত আপোনালোকে এই পেকেজটো দেখুওৱা নাই। আৰু সেই কল কৰাৰ পাছত 1 ছেকেণ্ডৰ ভিতৰতে ফোনটো কাট খাই যাব অট'মেটিক, আৰু তাৰপিছত এটি মেছেজ আহিব, আৰু মেছেজটোত আপোনালোকৰ যিটো কাৰেণ্ট প্লেন সেইটোৰ যিখিনি ডাটা বাচি আছে সেইখিনি দেখাব, আৰু তাৰ লগতে ক্ৰিকেট পেকৰ যিখিনি ডাটা আছে সেইখিনি আপোনালোকক দেখাই দিব। আৰু যিটো পেকেজ এক্টিভ হোৱা নাছিলে সেইটো হৈ যাব, আৰু ডেইলি আপোনালোকে 2GBকৈ লাভ কৰিব পাৰিব। আৰু ইয়াৰ পাছতো যদি সেই পেকেজটো এক্টিভ নহয়, তেতিয়াহ'লে আপোনালোকৰ যিটো জিঅ' কাষ্টমাৰ কেয়াৰ তাত ফোন কৰক, তেওঁলোকে নিশ্চয় সহায় কৰিব, আৰু আপোনালোকে ফ্ৰী ডাটাৰ সম্পূৰ্ণ সুবিধা লাভ কৰিব পাৰিব। মই আশা কৰিছোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে নিশ্চয় উপকৃত হৈছে। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক, যাতে আপোনালোকৰ বন্ধুসকলেও এই ফ্ৰী ডাটাসমূহৰ খবৰটো পায়। আৰু যদি এনেকুৱা ভিডিঅ' আৰু লাভ কৰিব বিচাৰিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। থেংক ইউ।